যাবি পানী দিম সাদা খাবি বনাই দিম মোৰ গাৰ্লফ্ৰেণ্ডক কিবা কবি মাখিৰ কসম মাথা ফালি দিম দেখিলানে আজিকালি ল'ৰা হাগবা যাবি পানী দিম সাদা খাবি বনাই দিম মোৰ গাৰ্লফ্ৰেণ্ডক কিবা কবি মাখিৰ কসম মাথা ফালি দিম আরে বাবা তই ইমান সৰুতে গাৰ্লফ্ৰেণ্ড পতে লৈছা তই কি কৰি খুৱাবি পিছে বিয়া কৰি ফেলে এতিয়া বৰ্তমান তই খাই আছা মায়েৰে বেপেৰে হোটেলত তাতে তই ইমান সৰুতে গাৰ্লফ্ৰেণ্ড ইমান সৰু সৰু চলিৰ আগত মোৰে লাজ লাগি কিবা মানুহৰ আগত ইমান দুখ কৰিব নালাগে দিয়া তুমিও যেনি পতাই লোৱা মই কি ল'ম মোক নাচাই দেখোন কোনোৱে আপোনাক কিয় নাচাব আপুনি ইউটিউবাৰ হয় ইউটিউবাৰ মানুহ আপুনি আপোনাৰ পিছে পিছে নিজে দৌৰি থাকিব ছোৱালী দেখিছোঁ বাৰু পিছত গেলি দেখা যাব কি হয় ভিডিঅ'টোৰ মাজতে এটা কথা কৈ লওক গাইজ আজিৰ ভিডিঅ'টো তামাম ইণ্টাৰেষ্টিং হ'ব আপোনালোকে কেৱল চাই থাকক আপোনালোকে লাইক এটা কৰি দিয়ক ভিডিঅ'টোত আৰু কমেণ্ট এটা কৰি দিয়ক আৰু যদি আপুনি নতুনকৈ আহিছে মোৰ চেনেলটোত প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক ছাবস্ক্ৰাইব বুলি লিখাই আছে তলত আৰু লগতে বেলটো বজাই ৰাখিব মাইনা মাইনা নাই মোৰ আগতে ক'ব পাৰিবা কোৱা চেহেৰা চাই প্ৰেম নকৰিবা চেহেৰা চাই প্ৰেম নকৰিবা তাৰ নীলা আন্ধাৰ পেনটো চাই প্ৰেম কৰা তাৰ মানে কেছটো কি হৈছে জানানে কঁকালটো হৈছে 28 চুৰ আৰু লং পেণ্টটো হৈছে 30 চুৰ তাতে হয় বেলচিল আকৌ মাৰা নাই লং পেণ্টটোত সেইকাৰণে মানে লং পেণ্ট খুলকি গেল তোমাৰ বাহিৰে বেলেগক 2 মিনিট সময় নিদিওঁ কি মোৰ বাহিৰে বেলেগক 2 মিনিটো সময় নেদা সঁচা কৈছা নাকি তোমাৰ বাহিৰে বেলেগক 2 মিনিট সময় নিদিওঁ হৃদয় দিয়াটো বহুত দূৰৰে কথা বুজিলা বাবুটো বুজিছো বাবুটো মিনিট কিয় লাগলি 20 বছৰো সময় দিব মানে ছোৱালী হলে হ'ল আৰু পেট্ৰলৰ দামে চেঞ্চুৰীও পাৰ কৰি দিলে আৰু আমাৰ মামাই দিয়া স্কুটিত আমাৰ কলেজৰ ছোৱালীসকলে তেল ভৰে পাত্তা পোৱা নাই আমাৰ মামাই স্কুটিখনে ফ্ৰী কৰি দিলে তেলটো ফ্ৰী কৰি নিদিলে নহয় সেইকাৰণে এইবাৰ কলেজৰ ছোৱালীসকলে মামাৰ স্কুটি ঘৰতে থৈ ভৰাই লৈ গেল কলেজত দেখিলে নাই বাৰু পেট্ৰলৰ দামে আমাৰ অৱস্থা কি কৰি পেলালে ভাওনা এখন চলি আছে তাৰ মাজতে এখন বেলেগ ঘটনা ঘটি গেল দাঙি ফেলে একদম কান্ধত লবা সজোতে একদম উল্টি গেল চৰকাৰী চাকৰি এটা থাকিলে সেই চাকৰিটোৰ কিমান পাৱাৰ আপোনালোকে বাৰু জানেনে যদি নাজানে চাই লওক ইয়াকে কয় আচলতে পাৱাৰ অফ গভাৰ্ণমেণ্ট জব আৰু কিছুমান এনেকুৱা ছোৱালী আছে টকা লোভীয়া টকা থাকিলে চাকৰি এটা থাকিলে বিয়াত বহিয়া যায় আৰু যেতিয়া দৰাক কাষত দেখা পায় একদম ভয় খাই যায় চাকৰি টকা চাই বিয়া হ'লে আচলতে এনেকুৱা হ'বই গাইজ কেনে পালে বাৰু ভিডিঅ'টো চাই আপোনালোকে যদিহে ভাল পালে লাইক এটা কৰি দিয়ক কমেণ্ট এটা কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক বন্ধুসকলৰ মাজত আৰু চেনেলটো নতুনকৈ আছে প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজালত টেপ কৰি দিব তেতিয়া মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপুনি পাই যাব এনেকুৱা নতুন নতুন ফানি ৰচনি ভিডিঅ' আহি আছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈকে এৰিলোঁ ফুৰিবলৈ যাওঁ তাতে গৈ দুয়োজনে মনৰ কথা কম